পৰকীয়া প্ৰেমে ভাঙি থানবান কৰিলে এখন সপোনৰ ঘৰ মাৰুতি গাড়ীত পলাল ন বোৱাৰী মৰি যাম কিয় লাগে দেখি মাত্ৰ 7 মাহ স্বামীৰ ঘৰত থাকি প্ৰেমিকলৈ পলাই গ'ল ন বোৱাৰী ঘণ্টা ঘণ্টাই মোবাইলত ৰিলছ বনোৱাত ব্যস্ত থকা পত্নী প্ৰেমত পৰিল ওচৰৰে লাদেন নামৰ এগৰাকী যুৱকৰ সৈতে স্বামী মন্টু আলী কাম কৰিবলৈ যোৱাৰ সুযোগ বুজি স্বামীয়ে ঘৰৰ মাটি ক্ৰয় কৰিবলৈ থৈ দিয়া প্ৰায় 30,000 টকা কাপোৰ বাচন বৰ্তন সকলোলৈ লাদেনৰ সৈতে পলাই গ'ল পত্নী কামপুৰৰ দামপুৰৰ মোল্লা চুপাৰ সোনোৱাৰ বেগমক 3 বছৰৰ প্ৰেমৰ অন্তত নিকাহ কৰাই আনিছিল মন্টু আলীয়ে প্ৰথম কেইদিনমান ঠিকে চলিছিল সংসাৰ কিন্তু সোনোৱাৰৰ মন নিমিলিল স্বামীৰ লগত অৱশেষত পৰকীয়া প্ৰেমিক ওচৰৰে লাদেন ওৰফে ধন নামৰ যুৱকজনৰ সৈতে স্বামীৰ গৃহৰ পদূলিৰ পৰাই চিনেমাৰ ষ্টাইলত এখন মাৰুতি ভেনত লাদেনে পলাই লৈ গ'ল ন কইনাক যোৱা 22 তাৰিখে মই শুৱালকুছিত কাম কৰি আছিলোঁ ৰাতি মোটামুটি মই 8:30 মান বাজিছে মোক 7:30 ফোন মাৰছি কৈছে ক'ত আছা মই বোলো বংশৰ চকত চাহ খাইছোঁ কৈছে কিমান দেৰি লাগিব মই বোলো আধা ঘণ্টামান দেৰি লাগিব যাই পাম এনে কৈছে দোকানৰ পৰা দোকানৰো মানে বজাৰৰ হিচাপ দিছে মানে 1 মাহ মানৰ কিজানি বজাৰৰে হিচাপ দিছে কৈছে বস্তুখিনি লৈ কেনে আহিবি মই গোটেইখিনি বস্তু বজাৰ কৰি লৈ আহিলোঁ অনদিনাই গাড়ী ৰাখি গেৰি মাৰোঁ মনাটো আনিব যায় আজি চাওঁ মই বহুত সময় গেৰি আছোঁ গাড়ী হৰণ মাৰি আছোঁ মানুহটো ওলাই আনে ঘৰৰ পৰা তাৰপৰা মই গাড়ীখন ৰাখিতো বস্তুবিলাক গাড়ীখন থৈ ঘৰৰ ভিতৰে মই আহিলোঁ মোৰ টোপনি মাৰি থাকিব পাৰে চালোঁ আহি কিনে চাওঁ বস্তুবিলাক নাই মানে গোটেই আৰু বাকচটো ভাঙাই আছে মোবাইল এটা ভাঙি থৈ গৈছে মই মোবাইলটোত কল ৰেকৰ্ডিং থৈ দিছিলোঁ মই কাৰোবাক ফোন কৰিলেও কল ৰেকৰ্ডিং হৈ থাকে মোৰ মোবাইলটোত কল ৰেকৰ্ডিং ডিলিট কৰিব নোৱাৰি মোবাইলটো ভাঙি থৈ গৈছে আৰু চাওঁ যে বেৰাখন ভাঙি বস্তুবিলাক ওলাই লৈ গৈছে গোটাই পইচা নিছে 30,000 টকা আৰু কাপোৰ কানি গোটাই নিছে পইচা 30,000 আৰু আমি ইয়াতে কাষতে ৰাস্তা এটা কিনাৰ কাৰণে মানুহ ঘৰে কৈছে ৰাস্তাটোৰ পইচা তহঁতে যোগাৰ কৰে 1 মাহৰ ভিতৰত আমি পইচাগিলাক কাৰণে বেংকৰ পৰা উলিয়াই অনা হেৰি কৰি চব যোগাৰ কৰি থৈ দিছিলোঁ থৈ দিওঁতে পইচা 30,000 লৈ গৈছে আৰু বস্তু কানি গোটাই লৈ গৈছে বেৰা ভাঙি তুমি চাই বিয়া পাতিছিলা নে বিয়া ভাল পোৱা না মই ভাল পাই বিয়া কৰিছিলোঁ মই 3বাৰ মান মই পলাই আনিছিলোঁ তাৰপৰা লাষ্টৰ মোক ঘৰৰ পৰা ওলাই দিয়াৰ পিছত সিহঁতে ঘৰত নি কেনে নিকা দিছে নিকা দি পেলাই মই ৰাখিলোঁ ভালকৈ আছে আজি এই যোৱা 22 তাৰিখেতো আৰু বেলেগ লগত পলাই যাওঁ হেৰি কৰোঁ ভাল পাই পলাই গৈছে কিমান হ'ল নিকা হোৱা 7 মাহমান হ'ল আৰু কাগজ পত্ৰ গোটাই লৈ গৈছে কালত গৈছে কিবা গম পাইছা গম পাইছোঁ আমাৰ ঘৰৰ ল'ৰা এটা আছে বাপেকৰ নাম মহিবৰ আছিল মাৰা গৈছে ল'ৰাটোৰ নাম মানে লাদেন ধন সিহঁৰ লগত পলাই যাওঁ বুলি আমি গম পালোঁ মই ৰাতি 10:30 মান বজাত মোক ফোন কৰিছিল লগৰ ল'ৰাবিলাকে কৈছে তিৰিটো ক'ত আছে মই বোলো তিৰিটো ক'ত আছে মানে ঘৰত নাই পোৱা নাই কৈছে অমুক ল'ৰাটোৰ লগত পলাই গৈছে 8 গাঁৱত ৰুম ভাড়া আছিল কিবা মানে সন্দেহ হয় নেকি সিহঁতৰ আগৰ পৰা কিবা ভাল পোৱা আছে নাই আগৰ পৰা একো গম পোৱা নাই মই ধৰি কি মোৰ মোবাইলটোৰ কল ৰেকৰ্ডিং হৈ থাকে মই কল ৰেকৰ্ডিঙত মই লক লগাই থৈ দিছিলোঁ লকটো খুলিব নোৱাৰি মোবাইলটো ভাঙি থৈ গৈছে এইটো মোবাইল এনেকৈ গোটেই গোটা কৰি ভাঙি থৈ গৈছে যাতে মই একো বস্তুৰ পৰা ওলাব নোৱাৰোঁ কি কৰিবা এতিয়া আৰক্ষীৰ ওচৰত গৈছে আৰক্ষীৰ ওপৰত এজাহাৰ দি আছোঁ যে মোৰ মাইকীটো মোৰ ল'ৰাৰ লগত পলাই গৈছে পলাই যাবলৈ এজাহাৰটো কৈছে থানাত আৰু মই এজাহাৰখন দি থৈ গুচি আছোঁ আৰু হাজো থানাত